ফাৰ্ষ্ট অফ অল থেংক ইউ সো মাচ আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টৰ কাৰণে। আশা কৰিছোঁ আপোনালোকে নেপোলিয়ন হিলৰ বুক থিংক এণ্ড গ্ৰ' ৰিচৰ টেকৱে নাম্বাৰ 1 এ বাৰ্নিং ডিজায়াৰ ভালদৰে বুজি পালে। আৰু আপুনি যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে আই বটনত ক্লিক কৰি চাই লওক, কাৰণ আজিৰ ভিডিঅ' পাৰ্ট 1ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' নমস্কাৰ এণ্ড ৱেলকাম টু আৱাৰ অফিচিয়েল ইউটিউব চেনেল NM অসম। ৰিচ হ'বলৈ আপুনি যিটো ট্ৰেক ফ'ল' কৰিব বিচাৰে সেয়া যিয়েই নহওক, কিন্তু তাতকৈ অধিক আপুনি কি ভাবে সেয়া গুৰুত্বপূৰ্ণ। সঁচাকৈয়ে চিন্তাবোৰ শক্তিশালী হৈ পৰে যেতিয়া ই নিৰ্দিষ্ট উদ্দেশ্য, অধ্যাৱসায় আৰু জ্বলন্ত ইচ্ছাৰ সৈতে মিহলি হয়। দিছ ইজ দ্য মেইন আইডিয়া অফ থিংক এণ্ড গ্ৰ' ৰিচ। যদি আপুনি আপোনাৰ চিন্তাত ধন সম্পত্তি দেখা নাপায়, আপোনাৰ বেংক একাউণ্টত কেতিয়াবা চাবলৈ পাব বুলি কেনেদৰে আশা কৰিব পাৰে? অল এচিভমেণ্ট আৰু অৰ্জন কৰা ধন এটা আইডিয়াৰে আৰম্ভ হয়। প্ৰত্যেক মহান লিডাৰ্ছ একোজন ড্ৰিমাৰ্ছ আছিল। মহাত্মা গান্ধী, জৰ্জ ৱাশ্বিংটন অথবা মুকেশ আম্বানী কেনেকৈ সফল হৈছিল বুলি আপুনি ভাবে? এই সকলোবোৰ এটা আইডিয়াৰে আৰম্ভ হৈছিল। আপোনাৰ নিজৰ মনক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আপোনাৰ নিজৰ ওচৰত আছে, কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখক। এই বিশ্ব ব্ৰহ্মাণ্ডত এটা শক্তি আছে যি আমাক আমি বিশ্বাস কৰা বস্তুবোৰৰ প্ৰতি আকৰ্ষিত কৰে। যেতিয়া পজিটিভ চিন্তাই আমাৰ মনত প্ৰাধান্য পায়, আমাৰ সৈতে ভাল ঘটনা ঘটে। যেতিয়া আমি আমাৰ মনটো নেতিবাচক চিন্তাৰে ভৰাই দিওঁ, আমি বেয়া বস্তুবোৰৰ প্ৰতি আকৰ্ষিত হওঁ। দুৰ্ভাগ্য বা অভাগ্য বুলি কোনো বস্তু নাই, এইটো কেৱল আমি কি বিশ্বাস কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান মানুহে ভাবে যে তেওঁলোক বিফল হ'ব আৰু আন কিছুমানে ভাবে যে তেওঁলোক দৰিদ্ৰ হৈয়ে থাকি যাব। যদি আমি ভাবোঁ যে আমাৰ পৰিস্থিতিৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই, তেন্তে আমি আমাৰ নিজৰ দুৰ্ভাগ্য আমি নিজে সৃষ্টি কৰিছোঁ। আমি আমাৰ মনক যেনেদৰে শিকাওঁ, মনে ঠিক তেনেদৰে কৰ্ম কৰে। স্বামী বিবেকানন্দই কৈছিল, হোৱাট এভাৰ ইউ থিংক ডেট ইউ উইল বি। If you think yourself weak, you will be. If you think yourself strong, you will be. অৰ্থাৎ আপুনি নিজকে যি বুলি ভাবিব আপুনি ঠিক তেনেদৰে বনি যাব। যদি আপুনি নিজকে দুৰ্বল বুলি ভাবে, দুৰ্বল হ'ব, আৰু যদি আপুনি নিজকে শক্তিশালী বুলি ভাবে, আপুনি শক্তিশালী হ'ব। যদি আপুনি আপোনাৰ মনক ভয় আৰু সন্দেহেৰে ভৰাই তোলে, তেন্তে আপুনি অলৰেডি নিজৰ বাবে লিমিট নিৰ্ধাৰণ কৰিছে। মানি কনচিয়াছ অৰ্থাৎ ধন সচেতন হোৱাৰ বাবে বিশ্বাসৰ প্ৰয়োজন। মনত ৰাখিব যে আপুনি নিজকে চাব পাৰিব লাগিব, ফিল কৰিব পাৰিব লাগিব আৰু বিশ্বাস কৰিব পাৰিব লাগিব যে আপুনি ধনী। দৃঢ় বিশ্বাস ৰাখক যে আপুনি সম্পত্তি উপাৰ্জন কৰিব পাৰিব। যদি আপুনি বাৰে বাৰে ভাবে যে আপুনি দৰিদ্ৰ, তেনেহ'লে সেয়া আপোনাৰ বাবে সত্য হৈ পৰিব। আপুনি যি হয় সেয়া নিৰ্ভৰ কৰে আপুনি যি বিশ্বাস কৰে তাৰ ওপৰত। আপোনাৰ মনত ভৰাই তোলা চিন্তাটো আপোনাৰ বাস্তৱত পৰিণত হৈ আপুনি ধনী বা দৰিদ্ৰতাৰ মাজত নিজে চিলেক্ট কৰিব পাৰে। সেয়েহে নিজে বাছনি কৰক আৰু বিশ্বাস কৰক যে আপুনি ধনী হ'ব পাৰে। আপোনাৰ বিশ্বাসে আপোনাৰ সফল হোৱাৰ বাবে সকলো সীমাবদ্ধতা আঁতৰ কৰিব। আমাৰ ছাবকনচিয়াছ মাইণ্ড অৰ্থাৎ অৱচেতন মনটো এটা উৰ্বৰ বাগিচাৰ দৰে। যদি আমি ভাল বীজ ৰোপণ নকৰোঁ, তেতিয়াহ'লে ঘাঁহ বন গজিবই। অটো ছাজেশ্যন অথবা ছেল্ফ ছাজেশ্যন হৈছে এটা পদ্ধতি যাৰ দ্বাৰা আমি আমাৰ মনত গজা ঘাঁহ বন সদৃশ অপদাৰ্থসমূহৰ বিকাশ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমাৰ ছাবকনচিয়াছ মাইণ্ডত চলা চিন্তাবোৰ আমি নিজে বাছনি কৰিব লাগিব। ছাবকনচিয়াছ মাইণ্ডে আমাৰ চিন্তাক বাস্তৱলৈ ৰূপান্তৰ কৰাত সহায় কৰে। আমি কেৱল অটো ছাজেশ্যনৰ দ্বাৰাহে ইয়ালৈ পাব পাৰোঁ। সেইকাৰণে আমি আমাৰ চেতনাক পজিটিভ চিন্তাৰে ভৰাই তুলিব লাগিব। ছাবকনচিয়াছ মাইণ্ডক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিফল হোৱা দেখা যায়। আপুনি কি প্ৰাপ্ত কৰিব বিচাৰে প্ৰতিদিনে আপোনাৰ নিজৰ ওচৰত ৰিপিট কৰক। যদি আপুনি ধনী হ'ব বিচাৰে, নিজকে সাজু কৰক। আপোনাৰ ইচ্ছাক অভ্যাসলৈ পৰিৱৰ্তন কৰক। এনে কৰাৰ দ্বাৰা আপুনি একচুৱেল প্লেনৰ প্ৰতি আকৰ্ষিত হ'ব, যি আপোনাৰ সফলতাক বাস্তৱিক কৰি তুলিব। অটো ছাজেশ্যনৰ অনুশীলন কৰক যাতে পৰিকল্পনাটো আপোনাৰ মনলৈ আহিব, হতাশ নহ'ব। মনত ৰাখিব যে আপুনি একো নকৰাকৈ একো পাব নোৱাৰে। আপোনাৰ বাগিচা সদৃশ্য মনত ভাল বীজ ৰোপণ কৰাৰ আৰম্ভ কৰক। চ' থেংক ইউ ছ' মাচ ফৰ ৱাচিং দ্য ভিডিঅ'। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাকী 3টা টেকৱে লৈ। টিল দেন বাই বাই। ভিডিঅ' ভাল লাগিলে আপুনি জানে কি কৰিব লাগিব। চ' কামত লাগি যাওক। বাই বাই।